হাই মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ খুৰা খুৰী আৰু ককা আইতাসকল মই মোৰ শিখাপ্ৰিয়া চাংমাই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চেনেলটো নতুনকৈ খুলিছোঁ যাতে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰে আগবাঢ়ি যাবলৈ। আজি আমি এফালে আহিছোঁ। আজি আমাৰ তাউদৰ ঘৰৰ বা ভাগৰ আঙুঠি পিন্ধোৱা। মই কেমেৰামেনকে কৰিব উপায় নাই। দাদাক ফটো মাৰিবলৈ কৈছিলে বাট সি হঠাৎ এফালে যাবলগীয়া হোৱাত পালটো মোৰেই পৰিল। নাজানো দিয়কচোন কি মাৰোঁ, আপোনালোকেও চাব। কেমেৰা হাতত লৈ আজি এদিনো ফটো মাৰি নোপোৱা ছোৱালীজনীয়ে কেমেৰামেন হ'বলৈ আহিছোঁ। তো তেতে ব'লা। এয়া দৰা ঘৰৰ পৰা মানুহ আহি পালেহি। চবেই মাস্ক পৰিধান কৰি আহিছে, চেনিটাইজাৰো কৰোৱাইছে। মানুহ আহি পোৱাৰ লগে লগে ময়ো অলপ ফটো মাৰিলোঁ। কি মাৰিলোঁ নাজানো, দেখুৱাম বাৰু আপোনালোকক স্ক্ৰীণতে। এয়া কইনাই অলপ চিনাকি হ'ল, লগতে কাপোৰো সলালে। এয়া আপোনালোকেতো সকলোৱে জানেই, দৰাই কইনাক ফুট দিছে। মুখৰ আগত ভকত বহি আছে, খিৰিকীৰ ইফালে যাব লগা হ'ল। চাওকচোন বাৰু। দৰাই কইনাই দুয়োৱে কেক কটাত ব্যস্ত। দৰা ঘৰৰ পৰা অনা কেকটো ইতিমধ্যে কাটিছে। এইটো কইনা ঘৰৰ কেকটো ছাইডতে আছে। সেইটি কেকটো কিন্তু ধুনীয়া লাগিছে দেই মোৰ। কইনা পুৰা ফূৰ্তি। এয়া দৰা ঘৰৰ পৰা অহা মানুহ এওঁলোক। এইটো কইনাক মেকআপৰ ছেট দিছে, কিবা কিবি আছে, ভালকৈ নেদেখিলোঁ বাৰু, বাট ফটোকেইখন ভাল লাগিছে। এয়া কাৰিকৰে খানা বনাই আছে, কাৰিকৰ মানে গাঁৱৰে। কইনাই দৰাই আশীৰ্বাদ লৈছে, আপোনালোকেতো জানেই। এনেই বকবকাই আছোঁ মই, চাই যাওক। এয়া কইনাই অলপ মান ধৰিলে দৰা ঘৰৰ মানুহক। গৰম পৰিছে ন। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো ভাল পালে নহয়, যদি ভিডিঅ'টো চালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।